জোন বেলি তৰা ওলোৱাটো যেনেদৰে এটা চিৰসত্য কথা, ৰাতিৰ পাছত দিন হোৱাটো এটা চিৰসত্য কথা, ঠিক তেনেদৰে এখন পৃথিৱীৰ চিৰসত্য কথাটোৱে হৈছে মানুহৰ জীৱনটো খন্তেকীয়া। জন্ম হোৱাৰ পাছত মানুহৰ মৃত্যু হ'বই, কিন্তু এখন পৃথিৱীত অহা কোনোজন মানুহে এইটো কথা মানিব নোখোজে যে তেওঁৰ জীৱনটো খন্তেকীয়া। আৰু সেইকাৰণে এখন পৃথিৱীত আহি অহংকাৰ, অন্যায়, অত্যাচাৰ, শত্ৰুতা বহাই এখন পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ লগত বেয়া হৈ যায়। এজন সাধু আছিল। সাধুজনে সদায় ভগৱানৰ নাম লৈ হাঁহি থাকে, তেওঁৰ মুখত কোনো দিন দুখৰ চিন নাই। এজন বেপাৰী আছিল, বহুত ধনী বেপাৰী। তেওঁ টকা পইচা সম্পত্তিৰ মালিক হয়, থ'বলৈ জেগা নাই তেওঁৰ টকা পইচা। কিন্তু তেওঁ জীৱনত কোনো দিন সুখ নাই, কাৰণ তেওঁ জীৱনত ভালদৰে আজিলৈকে পৰিয়ালৰ লগত কথা পাতি পোৱা নাই। তেওঁ অফিচৰ প্ৰত্যেকজন মানুহক লৈ খুচ নহয়, কাৰণ তেওঁ বিচৰা ধৰণে কাম কোনেও নকৰে। সেইকাৰণে তেওঁ অফিচৰ প্ৰত্যেকজন মানুহক গালি দিয়ে, ঘৰত আহি পৰিয়ালক গালি দিয়ে। ঠিক তেনেদৰে তেওঁ জীৱনটো কাম 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 কৰিয়ে পাৰ কৰে। বিভিন্নজনৰ তেওঁৰ লগত শত্ৰু, কাৰণ তেওঁ মুখেৰে বেয়া ব্যৱহাৰ কৰাৰ কাৰণে প্ৰত্যেকজন মানুহ লাহে লাহে তেওঁৰ পৰা আঁতৰি গ'ল। তেতিয়া তেওঁ এই সাধুজনৰ ওচৰত আহিল আৰু সাধুজনক ক'লে যে, প্ৰভু, আপোনাক মোৰ এটা প্ৰশ্ন সুধিব লগা আছে। মই জীৱনত ইমান টকা পইচা গোটালোঁ, পইচা পাতি থ'ব মোৰ জেগা নাই, কিন্তু তাৰ পাছতো মোৰ জীৱনত সুখ নাই। কোনোজন মানুহে মোক ভাল নাপায়, সকলো মানুহৰ প্ৰতিয়েই মোৰ খং উঠে, ঘৰত মোৰ পৰিয়ালৰ লগত ৰিলেশ্যন ভাল নহয়, ইমানখিনি টকা পইচা ঘটিও মোৰ জীৱনত সুখ নাই। কিন্তু আপোনাৰ জীৱনত একোৱেই নাই, টকা নাই, সম্পত্তি নাই, তাৰ পাছতো কিন্তু আপুনি সদায় হাঁহি থাকে, সদায় আপোনাৰ মুখেৰে মিঠা মাত কেনেকৈ ওলায়? তেতিয়া সাধুজনে হাঁহিলে আৰু হাঁহি পেলাই ক'লে, তোমাৰ হাতখন দিয়া। আৰু হাতখন চালে। হাতখন চাই সাধুজনে ক'লে যে, তোমাৰ প্ৰশ্নটোৰ উত্তৰ বাৰু মই দিম, কিন্তু তাৰ আগতে তোমাক এটা গুৰুত্বপূৰ্ণ কথা কওঁ। তোমাৰ হাতত মাত্ৰ 7 দিন সময় আছে। তোমাৰ 7 দিনৰ পাছত তোমাৰ মৃত্যু হ'ব। তেতিয়া বেপাৰীজন চিন্তাত পৰিল, কি কথা কয়? তেতিয়া ক'লে, হয়, তোমাৰ হাতত 7 দিনেই সময় আছে। তেতিয়া এই বেপাৰীজনে চিন্তা কৰিলে আৰু চিন্তাত তেওঁ ঘৰলৈ আহিল। ঘৰলৈ আহি তেওঁ ভাবি আহিল ৰাস্তাত যে তেওঁ মৃত্যুৰ কাৰণে আৰু 7 দিন সময় আছে মাত্ৰ। 7 দিন তেওঁ জীয়াই থাকিব পাব, কিন্তু তেওঁ জীৱনত কি কৰিলে? অকল টকা পইচা গোটালে, মানুহৰ লগত কাজিয়া কৰিলে, মানুহক বেয়াকৈ ক'লে। জীৱনত তেওঁ কোনোদিন এনজয় নকৰিলে, ল'ৰা ছোৱালীৰ লগত ভালকৈ সময় নকটালে, পৰিয়ালৰ লগত সময় নকটালে। সেইকাৰণে তেওঁ মনতে ভাবিলে যে আজিৰ পৰা তেওঁ যি 7 দিন জীয়াই থাকিব, সম্পূৰ্ণ আনন্দৰে জীয়াই থাকিব, সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব, যিসকলৰ লগত বেয়া কৰিছিলে সকলোৰে লগত ভাল কৰি যোৱাৰ চেষ্টা কৰিব। আৰু সেইকাৰণে তেওঁ ঘৰত আহি পৰিয়ালৰ লগত ভালকৈ কথা পাতিলে, পৰিয়ালৰ লগত ঘূৰিব গ'ল, এনজয় কৰিলে, একেলগে ভাত খালে, নিজৰ ল'ৰা ছোৱালীক মৰম কৰিলে, নিজৰ ল'ৰা ছোৱালীৰ ভাল বেয়া খবৰ ল'লে। অফিচত গৈ প্ৰত্যেকজন এমপ্লয়ৰ লগত ভালকৈ কথা পাতিলে, সকলোকে ভালকৈ কাম কৰিবলৈ ক'লে। তেওঁ যাৰ যাৰ লগত বেয়া ব্যৱহাৰ কৰিছিল সকলোকে ফোন কৰি চৰি ক'লে, সকলোৰে লগত ভালদৰে কথা পাতিলে। তেওঁৰ এনে ব্যৱহাৰ দেখি প্ৰত্যেকজন মানুহ ছাৰপ্ৰাইজ হ'ল। প্ৰত্যেকজন তেওঁক বেয়া পোৱা মানুহ লাহে লাহে আকৌ তেওঁৰ ওচৰত আহিল। লাহে লাহে তেওঁ এই 7 দিন কেনেদৰে গ'ল গমেই নাপালে। 7 দিনৰ দিনা সাধুজন বেপাৰীজনৰ ঘৰত আহিল। বেপাৰীজনে সাধুজনক দেখি ক'লে, প্ৰভু, আজি মোৰ লাষ্ট ডে, আজি মোৰ জীৱনটো শেষ হৈ যাব। তেতিয়া সাধুজনে ক'লে, ঠিক আছে, এইটো বাৰু পাছৰ কথা, কিন্তু তাৰ আগতে তোমাক মই এটা প্ৰশ্ন সুধিছোঁ, এই 7 দিনত তুমি কাৰোবাৰ লগত কাজিয়া কৰিলা? এই 7 দিনত তুমি কাৰোবাৰ লগত বেয়া ব্যৱহাৰ কৰিলা? তেতিয়া বেপাৰীজনে ক'লে, নাই প্ৰভু, এই 7 দিন মই কাৰোৰ লগত বেয়া ব্যৱহাৰ কৰা নাই, পৰিয়ালক সময় দিলোঁ, প্ৰত্যেকজন মানুহৰ লগত ভালকৈ কথা পাতিলোঁ, প্ৰত্যেকজন বেয়াকৈ কোৱা মানুহক মই ক্ষমা বিচাৰিলোঁ। আৰু এই 7 দিন মোৰ জীৱনৰ সকলোতকৈ বেষ্ট দিন হয়, প্ৰত্যেক দিনাই মই হাঁহি আছোঁ। তেতিয়া সাধুজনে ক'লে, তুমি মোক এটা প্ৰশ্ন সুধিছিলা যে আপুনি কিয় ইমান টকা পইচা নথকাৰ পাছতো হাঁহি থাকে। এই প্ৰশ্নটোৰ উত্তৰ তোমাক দিবৰ কাৰণেই মই তোমাক মিছা কথা কৈছিলোঁ 7 দিন তুমি জীয়াই থাকিবা বুলি। আচলতে মই সদায় হাঁহি থকাৰ কাৰণটোৱে হৈছে মই জীৱনটো কালিলৈ সদায় মোৰ মৃত্যু হ'ব বুলি ভাবি উপভোগ কৰোঁ। মই জানো যে এখন পৃথিৱীৰ চিৰসত্য কথাটো হৈছে মোৰ জন্ম হ'লোঁ যেতিয়া মোৰ মৃত্যু হ'বই। মৃত্যু কোনদিনা হ'ব কোনেও নাজানে, কালিলৈ মোৰ মৃত্যু হ'ব পাৰে। সেইকাৰণে মই আজিৰ দিনটো সদায় উপভোগ কৰোঁ, আজিৰ দিনটোক মই জীৱনৰ শেষ দিন বুলি ভাবি এনজয় কৰোঁ। সেইকাৰণে মোৰ কোনো শত্ৰু নাই, মই কাকো বেয়াকৈ নকওঁ। তেতিয়াই বেপাৰীজনে ক'লে, প্ৰভু, সঁচাকৈ কি মোৰ জীৱনটো 7 দিনত ধ্বংস হৈ নাযায়? তেতিয়া
সাধুজনে ক'লে নহয়, তুমি মৃত্যু কেতিয়া হ'ব মই ক'ব নোৱাৰোঁ, কিন্তু 7 দিনৰ পাছত যে তুমি নমৰা এইটো সত্য কথা। তেতিয়া বেপাৰীজনে বুজি পালে। বেপাৰীজনে ক'লে যে প্ৰভু আপোনাক ধন্যবাদ মোৰ চকু খুলি দিয়াৰ কাৰণে। এখন পৃথিৱীত ধন সম্পত্তি, শত্ৰুতা, অহংকাৰ দুদিনীয়া, কাৰণ জীৱনটোৱে যদি নাথাকে শত্ৰুতা অহংকাৰ লৈ আপুনি ক'লৈ যাব। এখন পৃথিৱীৰ সকলোতকৈ চিৰসত্য কথাটো হৈছে আপোনাৰ এদিন মৃত্যু হ'ব, আৰু মৃত্যু কোনদিনা হ'ব কোনেও নাজানে। সেইকাৰণে যিমান দিন এখন পৃথিৱীত বাচি থাকে সকলোৰে লগত ভালকৈ থাকক, সকলোৰে লগত মিলি থাকক, সকলোকে সন্মান কৰক, সকলোকে সহায় কৰক। মৃত্যুৰ পাছত আপোনাক সকলোৱে মনত ৰাখিব। এইটো ভাবি নল'ব এখন পৃথিৱীত আহিছে আপুনি অমৰ হয়। এখন পৃথিৱীত কোনো বস্তুৱে অমৰ নহয়। এনে এটা জীৱনেই বিচাৰক যিটো জীৱনত আপুনি অকল আনন্দ কৰিব পাৰে।